বাবে। সূৰ্যাস্তৰ সময়ৰ আঘোণৰ পথাৰখনে গাঁৱলীয়া পৰিৱেশ বিৰাজমান। চহা মানুহবোৰে সময়ৰ সোঁতত উঠি গৈছিল, দৌৰা দৌৰি লাগিছিল। দাৱনীবোৰো ঘৰলৈ যাবলৈ সাজু হৈছিল। ঠিক তেনেতেই তোমাক দেখিছিলোঁ মই, ধাননি পথাৰৰ মাজমজিয়াত। চকু থৰ হৈ গৈছিল তোমাৰ ওপৰত, ৰৈ গৈছিল চকু তোমাৰ চকুত। সেই তেতিয়াই ব্যস্ততাই বুৰ নিয়াইছিল চহা মানুহৰ আশা আৰু সপোনবোৰ। ঘৰমুৱা বগলীজাকেও গাত বেলিৰ হেঙুলীয়া ৰহন সানি উভতিব লৈছিল তোমাৰ ফালে। কেৱল মাত্ৰ শূন্য আকাশৰ তলত ৰৈ আছিলো অকলশৰীয়াকৈ মই তোমাৰ বাবে। হেন্ধাৰৰ দলিচা পাৰি দিছিলো তোমাৰ বুকুত, তোমাৰ ধানৰ ডাঙৰিটো হাত পতাইছিলো মই। সেই একেই প্ৰাণচঞ্চল জোনাকী পৰুৱাবোৰৰ সৈতে ঘৰ অভিমুখে ৰাওনা হৈছিলো তোমাৰ হাতত হাত থৈ। জীৱনৰ সেই গধূলিটোত আজিও মোৰ স্মৃতি ৰঙীন হৈ আছিল। তোমাৰ সপোনবোৰ যে আছিল লগত। লাহে লাহে সময়ৰ সোঁতত চহা জীৱনৰ চহকী আঁতৰি গুচি আহিলা তুমি নগৰৰ মাজলৈ। তোমাৰ হাতত এতিয়া নাই আঘোণৰ পথাৰত কাটিবলৈ যোৱা কাছৰ খনি। তোমাৰ হাতত এতিয়া বিৰাজমান স্মাৰ্টফোন, হেডফোন, নাইবা কোনোবা প্ৰেমিকৰ গিফ্ট। সেই একেখনি আঘোণৰ পথাৰত কাচিয়ালী ৰ'দত আজিও তোমালৈ অপেক্ষা কৰিছো মই, সেই একেডাল বকুলৰ তলত। কেৱল মাথো বিচাৰিছো এচমকা পোহৰ তোমাৰ প্ৰেমৰ। আৰুনো কি হ'ব তোমাৰ সপোনবোৰৰ সৈতে আকৌ এবাৰ খোজ কাঢ়িব মন আছিল মোৰ ৰঙীন স্মৃতি থকা সেই গধূলিটোত। আহিব জানো উভতি তুমি চহা জীৱনৰ আধৰুৱা কাহিনী পূৰ কৰিবলৈ?